মৰ্ণিং এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আৰু আজি আহি গ'লোঁ এটা নতুন ভ্লগ লৈ। মই অফিচৰ পৰা ঘৰলৈ গৈ আছিলোঁ আৰু গৈ থাকোঁতে দেখিলোঁ ৰাস্তাৰ কিনাৰতে এই দোকানখন। এইখন হ'ল গাহৰি মাংসৰ দোকান। আৰু থাম্বনেইল দেখি আপোনালোকে গম পাইছে যে আজি ভ্লগটো কিহৰ ওপৰত হ'বলৈ গৈ আছে। গতিকে আজি বহুদিনৰ পিছত গাহৰি খাবলৈ মন গ'ল, সেইকাৰণে আহিলোঁ। আহি দোকানৰ পৰাই অলপমান গাহৰি ল'লোঁ আৰু এয়া গাহৰি খালৰ এটা পিচ তাৰ পৰা অলপমান কাটি পেলাই মই দিম। তেওঁক মই চাই পেলাই কাটিব দিছোঁ। মোক তেল আৰু মাংস সমানে লাগে বুলি কৈছোঁ, গতিকে কাটি দিব আৰু গাহৰিখিনি মিডিয়াম ছাইজত পিচ কৰাই ল'লোঁ আৰু ধুনীয়াকৈ লৈ এতিয়া ঘৰলৈ যাম। আৰু এই দোকানখন আছে মাজৰলি চাৰিআলি নগাঁৱত, যদি গাহৰি লাগে গুচি যাব। আৰু লগতে মাংসত দিয়া ইনগ্ৰিডিয়েণ্টকেইটা লৈ ল'লোঁ। লাই শাক, নেমু এইটো খাবলৈ, ভোট জলকীয়া আৰু বিলাহী। গতিকে গোটেইকেইটা বস্তু সন্মুখৰ দোকানখনৰ পৰাই লৈ পেলাই মই ৰেডি। হেল্ল' গাইজ, গুড ইভিনিং। আৰু এতিয়া সন্ধিয়া হৈ গ'ল আৰু মই মোৰ গাহৰি বনোৱাৰ কাৰ্যসূচী আৰম্ভ কৰিবলৈ ওলাইছোঁ। বহুত দিনৰ পৰা খাম বুলি ভাবি আছিলোঁ, গতিকে খোৱা হোৱা নাই। আজি ভালকৈ খাম ঘৰতে ধুনীয়াকৈ বনাই। আৰু মোৰ এটা একদম চিম্পুল সাধাৰণ ঘৰুৱা ৰেচিপি আজি বনাই আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই পেলাই ক'ব যে কেনেকুৱা হৈছে। আৰু প্ৰথমতে এয়া গাহৰিখিনি অলপমান সিজাই লৈছোঁ মই। গাহৰিখিনি সিজাই ল'লোঁ। লগতে এতিয়া অকণমান আদা আৰু নহৰু জলকীয়া পিচি ল'বলৈ লৈছোঁ। বিলাহী কাটি লৈছোঁ এটা, পিঁয়াজ দুটা, আলু এটা আৰু ভোট জলকীয়া, এইটোৱে মেইন বস্তু। আৰু লাই শাকখিনি ধুই ল'লোঁ। আৰু ইয়াতে আছে গোটা মছলাখিনি, জিৰা জালুক, সেইখিনি অলপ গৰম পানীত তিয়াই থৈ দিছোঁ। আৰু আদা নহৰুখিনি পিচি ল'লোঁ। লগতে এতিয়া কি কৰিম, কেৰাহীটো গৰম হৈছে, গতিকে ইয়াতে অকণমান তেল দিম। গাহৰি মাংসত তেল থাকে, গতিকে তেল বেছি নিদিওঁ, অলপমান তেল দিছোঁ। আৰু তাতে দি দিছোঁ এতিয়া গাহৰিখিনি তেলত, অকল গাহৰিখিনি মই অলপ টাইম ভাজিম। গতিকে প্ৰথমে গাহৰি মাংসখিনি তেলত দিছোঁ। আৰু মাংসখিনি প্ৰথমে মই তেলটো গৰম কৰি ল'লোঁ, লৈ মাংসখিনি দি দিছোঁ। মাংসখিনি দি এতিয়া এনেকৈ সুদাকৈ মাংসখিনি ভাজি থাকিম। তাৰপিছত লাহে লাহেকৈ মছলাখিনি দি দিম। আদা নহৰু পেষ্ট, জলকীয়া পেষ্ট, আৰু যি মছলা আছে, লাই শাক আছে, পিঁয়াজ আছে, আলু দিব আছে, বিলাহী দিবলৈ আছে, আৰু শুকান কিছুমান মছলা দি লাহে লাহে ভাজি গোটেই মছলাখিনি এটা এটাকৈ দি দিম। আৰু এতিয়া মাংসখিনি অলপমান ভাজি হৈছে, গতিকে এতিয়া কি কৰিম, কাটি থোৱা পিঁয়াজখিনি ইয়াত এনেকৈ দি দিম। মোৰ ওপৰত গোটেইখিনি পিঁয়াজ ইয়াত দি দিম। এতিয়া পিঁয়াজখিনি অলপ অলপ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰাৰ পিছত এতিয়া দি দিম বিলাহী। এতিয়া যাব বিলাহীটো এতিয়া ভাজিম। আৰু বিলাহী দিয়াৰ লগতে মই অকণমান গেছটো কমাই লৈছোঁ। অকণমান ইয়াতে হালধি দি দিম। আৰু আলুকেইটাও এতিয়া মই দি দিছোঁ। দি অকণমান ভাজিম মই। আৰু আলুকেইটা দিয়াৰ লগতে মই দিম এই বস্তুটো, এইটো যোনটো পেষ্ট বনাই ৰাখিছিলোঁ, এই পেষ্টটো মই দি দিম। মই হাতেৰে দিম, মোৰ হাত চাফা আছে বাৰু। পেষ্টটো দি দিম। এতিয়া এইখিনি দিলোঁ। দি মই লাহে লাহে যিমান পাৰোঁ এইখিনি ভাজি থাকিম। যিমান ভাজিম সিমানে টেষ্ট আহিব। ইয়াৰ পিছতে আছে দুটা বস্তু দিবলৈ, এই লাই শাকটো দিবলৈ আছে আৰু ভোট জলকীয়াটো দিবলৈ আছে। আৰু সময় আছে, গতিকে চাই থাকক এইটো কেতিয়া দিম। আৰু অলপ সময় ভাজিলোঁ, শুকান মছলা দুই এটা দি পেলাই ভাজি ইমানখিনি আহি পেলাই যেতিয়া কালাৰটো ইমানখিনি হ'ব, তেতিয়া মই লাই শাকখিনি দি দিছোঁ। একমুঠি লাই শাক সম্পূৰ্ণ ইয়াত দি দিছোঁ। আৰু লগতে ভোট জলকীয়া এটা আনিছিলোঁ, গতিকে এটা নিদিওঁ, ইয়াৰ পৰা অকণমান ৰাখি পেলাই বাকীখিনি দি দিওঁ। সম্পূৰ্ণ দিলে বেছি জ্বলা হৈ যাব পাৰে,
গতিকে অলপমান ৰাখি ভোট জলকীয়াখিনি দিলোঁ। দি এতিয়া লাই শাক আৰু ভোট জলকীয়াৰ লগত মাংসখিনি অলপ সময় মই ভাজি থাকিম। 10 মিনিটমান লাই শাকখিনিৰ লগত ভাজিম, তাৰপিছত পানী দি পেলাই বইল আহিবলৈ অকণমান টাইম থৈ দিম। আৰু মাংস ভাজি ভাজি বৰ্তমান হৈ গ'ল, একদম ফাইনেল ষ্টেজ আহি পাই গ'ল। আৰু মই মাংস আৰু ভাত বাঢ়ি ল'লোঁ। এতিয়া বৰ্তমান মোৰ খোৱাৰ সময়, গতিকে বাই বাই গাইজ। আৰু ৰেচিপিটো কেনেকুৱা পালে মোক জনাব।